বৰপেটা ৰোড ভালুকি খালমাৰা আঞ্চলিক জাতীয় বিদ্যালয়ত আমছৰ উদ্যোগত শিক্ষক দিৱস উদযাপন সমগ্ৰ ভাৰতবৰ্ষৰ লগতে এইখন অসমতে উলহ মালহেৰে আয়োজন কৰা হৈছে শিক্ষক দিৱস। শিক্ষক দিৱসৰ আজিয়ে পবিত্ৰ দিনটোতে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন, বৰপেটা জিলা সমিতি আৰু ভালুকি খালমাৰা আঞ্চলিক সমিতিৰ উদ্যোগত ভালুকি খালমাৰা আঞ্চলিক জাতীয় বিদ্যালয়ত কীৰ্তি শিক্ষক, সাংবাদিক তথা স্থানীয় ব্যক্তিসকলক এখন ফুলান গামোচা মানপত্ৰৰে সম্বৰ্ধনা জনায়। এজন সুদক্ষ শিক্ষাবিদ, ৰাজনীতিবিদ আৰু সুদক্ষ দাৰ্শনিক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটোতেই আজিয়ে পবিত্ৰ দিনটোতেই শিক্ষক দিৱস পালন কৰিলে আমছুৱে। ব্যুৰ' ৰিপৰ্ট, সৰ্বভোগ লাইভ 24। বৰপেটা জিলা সমিতিৰ অন্তৰ্গত ভালুকি খালমাৰা আঞ্চলিক সমিতি আৰু আমি বৰপেটা জিলা সমিতিৰ সহযোগত আজি এই ভালুকি আঞ্চলিক জাতীয় বিদ্যালয়ত আপোনালোকে জানে যে আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱসৰ লগত সংগতি ৰাখি গোটেই বৰপেটা জিলাৰ আমি কিছু কৃতি শিক্ষক, বিভিন্ন জনগোষ্ঠীৰ মানুহক মাতি আনিছিলোঁ, কিছু সাংবাদিক বন্ধুসকলক মাতি আনিছিলোঁ, কিছু সমাজৰ কাৰণে কাম কৰা সেই ব্যক্তিসকলক আমি মাতি আনিছিলোঁ আৰু এই গুৰুত্বপূৰ্ণ দিনত সেই মহান ব্যক্তিসকলক আমি মাতি আনি আজি তেওঁলোকৰ মুখৰ পৰা আমি যিখিনি বক্তব্য শুনিলোঁ, আমি তেওঁলোকৰ পৰা যিখিনি তেওঁলোকে আমাক আদেশ দিছে সেই আদেশখিনি মূৰত ৰাখি অনাগত দিনত আমছুৰ